বন্ধুসকল, মই আজি আপোনালোকৰ মাজত দুটা সাথৰ লৈ আহিছোঁ। তাৰে আগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা চুইচটো প্ৰেছ কৰি দিব। তেতিয়া আমাৰ ভিডিঅ'বিলাক সকলোতকৈ আগতে পাব। এতিয়া মই আহিছোঁ সাথৰলৈ। এক নম্বৰ সাথৰটো এনেকুৱা ধৰণৰ। তোমাৰ মাৰ দেউতাকৰ এজনী ছোৱালী আছিল। ছোৱালীজনীৰ নাম আছিল মালতী। এতিয়া তুমি ক'ব লাগে মালতীৰ গিৰিয়েকে তোমাৰ কি হ'ব? উত্তৰ 4টা দিয়া হৈছে। ইয়াৰে এটা শুদ্ধ উত্তৰ আপোনালোকে বাছনি কৰিব। খুৰা, মহা, দাদা আৰু দেউতা। এতিয়া আহিছোঁ 2 নম্বৰ সাথৰলৈ। এই সাথৰটো হ'ল এনেকুৱা। খাই আছা মোক, মাৰি দিলোঁ তোক, গুচি যাবি তই, মায়েৰ খাম মই। এই সাথৰটোত কোনো উত্তৰ ধৰি দিয়া নহ'ব। এতিয়া আমাক কমেণ্টত এনচাৰ দুটা জনাব। অহা ভিডিঅ'টোত শুদ্ধ উত্তৰ দিয়া প্ৰথম 10টা নাম আমি ঘোষণা কৰি দিম। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।